हेलो एवरीवन गुड मॉर्निंग की खबर आपनालोকৰ আজি ভাবিলো মই ব্লগ এটাকে বনাও দিনটো কি কৰো কি নকৰো আৰু এতিয়া সময় হৈছে 9:20 আৰু মই বনাই আছো ভাত যেহেতু আমাৰ ইয়াত ব্ৰেকফাষ্ট নচলে ৰাতিপুৱা সকলোৱে ভাত খায় আৰু মই আজি খুবেই টেষ্টি চাটনি ৰেচিপি এটা আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো চাই দিব ভিডিওটো শেষলৈ যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট কৰিব নাপাহৰিব সবজি মই চাটনি বনাবৰ কাৰণে দালি লৈছো দাইলখিনি মই তিয়াই থৈছিলো 15 মিনিট মান নহৰু জালুক কেঁচা জলকীয়া আৰু সাম কচু ঠাৰি যেহেতু কচু ঠাৰি দিয়া হয় সেই কাৰণে অলপ জ্বলা দিব লাগে সেইটো কাৰণে মই জালুক খৰকে লৈছো আৰু জ্বলা খৰকে লৈছো এতিয়া মই এইখিনি মিক্সিত পিছি লম ইয়াতে মই নিমখো দি দিছো যিকোনো হৰি ইয়াত মই আদা অলপো দি দিছো এয়া ৰেডি আমাৰ চাটনি ৰেডি আমাৰ সাম কচু আৰু দাইলৰ চাটনি খাবলৈ খুবেই ভাল হয় আৰু এয়া মই বনালো জালি কোমোৰা আৰু দাইলৰ সবজি এফালে চাটনি আৰু এফালে ভাতকেৰেলা আৰু আলুৰ কণী ভাজি এতিয়া আমি খাই লওঁ তাৰপিছত আকৌ লগ পাই আছো এতিয়া মই উলাই কৰি ৰেডি এফালে যাব ওলাইছো ভাইটিৰ লগত ভাইটিও ৰেডি দুইটাই যাব ওলাইছো চাই থাকক ভিডিওটো কলৈ যাওঁ আমি দুইটাই ফাইনালি আহি পালো বৌ মাকৰ ঘৰলে এয়া গোখাই দাদা ল'ৰাটো বৌহতে যোৱাকালি আহিছিল এই সকলোবোৰ হৈছে বৌ ভনীয়েকে গোঠা তাই ধুনীয়াকৈ ৰুমটো সজাই দিছে এইবিলাক সকলো উলেৰে গোঠা আৰু এডাল হৈছে মই গোঠা এডাল মই দি পঠিয়াইছিলো বৌহঁতৰ ঘৰলৈ আৰু এয়া বৌহঁতৰ ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজাই থৈছে এয়া বৌয়ে বনাই আছে মাংস এফালে এয়া পোলাও ৰেডি হৈ আছে এয়া আমি খাবলৈ ৰেডি
খাই বৈ ল'লোঁ সিহঁতে কালে যাবগৈ এতিয়া আমি যাব ওলালোঁ বহুতৰ ঘৰৰ পৰা যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব থেংক ইউ